লিখা আছে ইয়া ইটানগৰ আৰু এই ৰাস্তাটোৰে আমি ইটানগৰ যাব পাৰো এই ৰাস্তাটো কোনটো যাব লাগে এইটো চকাটো এনেকৈ নামি যায় না এনেকুৱা লক্ষী কাষ্টমাৰ আহিছো দেখিছে ৰাতিপুৱাই পুৱাই আকৌ আহিবা দে আহিম কি নাম তোমাৰ দীপলিনা নেকি তোমাৰ নাম ঐ ভাই তোৰ কামে তোৰ ক'ত হা কি আছে দে তোৰ লগত আৰে পইচা দে মোক তোৰ লগত মোৰ কি মেটাৰ আছে আৰু আমি এতিয়া ই ৰিক্সা লৈছো আৰু এতিয়া মুখ চুখ ধুই উঠিলোঁ আৰু ঠাইখিনি গম পালোঁ যে গহপুৰ বৰিগাঁও তিনিআলি এই গহপুৰ বৰিগাঁও তিনিআলিত আছোঁ আৰু আমি অৰুণাচলৰ পৰা বৰ বেছি দূৰত নাই আৰু লিখা আছে ইয়া ইটানগৰ আৰু এই ৰাস্তাটোৰে আমি ইটানগৰ যাব পাৰোঁ এই ৰাস্তাটো ঠিক আছে ইটানগৰ 29.5 কিলোমিটাৰ 29.58 কিলোমিটাৰ ত' এইফালে তেজপুৰলৈ আছে 133 গুৱাহাটীলৈ আছে 292 আৰু ইটানগৰলৈ আছে 29 মানে মাত্ৰ 30 কিলোমিটাৰ আৰু প্ৰায় 30 কিলোমিটাৰ আছে এই ৰাস্তাটোৰে আৰু আমি ৰখি আছোঁ ইয়াত আমাৰ গাড়ীখন এতিয়া ষ্টাৰ্ট দিয়া হৈছে কাৰণ আমি অলপমান আগলৈ গৈ ৰখিম কাৰণ এইখিনি দোকান চোকানৰ ইমান এটা সুবিধা নাই কাৰণে অলপ আগত গৈ ৰখোঁ চাহ তাহ খাওঁ গৈ আহি এইখিনি জেগা পাইছোঁ এইখিনি গহপুৰ ডুবিয়াৰ এটা পেট্ৰল পাম্প এইফালে এছামইলৰ আৰু এই পেট্ৰল পাম্পটোত এতিয়া আমি দিনভৰ ৰখিম ইয়াতে খানা চানা বনাই পেলাই খাম পুৰা এই লাইফটো এনজয় কৰি আছোঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ কৰি আছোঁ ট্ৰাক ড্ৰাইভাৰনো কেনেকৈ থাকে ক'ত কিয় যায় ৰাতিহে যায় মানে আমাৰ দিনত নাযায় সেইকাৰণে আৰু দিনটো এতিয়া ইয়াত ৰখিব অকল আমিয়ে নহয় এইবিলাক গাড়ী সেইফালে যোৱা গাড়ীও ৰখি আছে এইখন ক'ৰ গাড়ীখন ৰাজস্থানৰ RJ আছে আকৌ আমাৰখনটো বিহাৰৰ BR আৰু এইটো পেট্ৰল পাম্পত আমি এতিয়া ইয়াত বাথৰুম চাথৰুমো আছে ধুনীয়াকৈ গা পাও ধুব পাৰিম আৰু কালিৰ পৰা বিৰাট ভোক লাগি আছে মানে কালি আমি ৰাতি একো খোৱা নাই কালি দিনতে আমি খানা খোৱা কাৰণ ৰাতি যদি ভাত ৰুটি খাই দিলোঁ হয় টোপনি আহিলেহেঁতেন ই গাড়ী চলাব দিগদাৰ হ'লহেঁতেন সেইটো কাৰণে ইহঁতে মানে জেনেৰেলি ৰাতি যদি ক'তো নৰখে ৰখালৈকে ৰাতি সেনেকৈ খানা নাখায় ট্ৰাক ড্ৰাইভাৰে যদি খাই ৰাতি কিবা ধাবা চাবা ৰখি তেতিয়া আৰু সেই ধাবাখনতে ৰাতি থাকি দিয়ে এনেকৈ গাড়ী লগাই পেলাই আমি গা পা ধুই ফ্ৰেছ হৈ লৈ কি পাৰি ওচৰতে গৈ দোকান চোকানত খাওঁ আৰু দুপৰীয়া খানাটো আজি ভালকৈ বনাই খাব লাগিব কিন্তু শাওণ মাহ চলি আছে ইহঁতে আকৌ মাছ মাংস নাখায় এইটো মাহত মই বাৰু চলি যায় হা কোনটো দবাব লাগে এইটো দবাই দিম ত' চকাটো এনেকৈ নামি যায় না মানে লোড হৈ থাকিলে এইটো নমাই থোৱা খালী গাড়ী হ'লে দাঙি থোৱা থাকে আৰু বা উঠোৱা সময়তো এনেকৈ থাকে মানে বেক কৰিলে এইটো উঠাই দিব লাগে আচ্ছা বুজিলোঁ বহুত চিষ্টেম আছে ট্ৰাকৰ আজিহে গম পাইছোঁ আমি ৰাস্তাত দেখোঁহে ট্ৰাক এনি টাইম চকা চব তলত নাথাকে লাগি আমি ফ্ৰেছ হৈ গাড়ীখন ইয়াতে থৈ পেলাই এতিয়া অলপমান আগলৈ আহি আছোঁ এইখিনি ডুবিয়া বুলি কয় গহপুৰৰ কৈছোঁৱে মই আপোনালোকক আগত বোলে এনেই চক এটা আছে তাত গৈ কিবা এটা খাওঁ কাৰণ আমি কালি দুপৰীয়া খানা খুৱাই আছোঁ কালি যে এই নগাঁৱৰ মিছাত যে খাইছিলোঁ পিছত আমি কিবা চিপছ খাইছোঁ মাউণ্টেইন ডিউ আৰু কিবা খাইছিলোঁ নহয় ৰাতি কুৰকুৰে খাইছিলোঁ ত' সেইবিলাক খাইছোঁ কিন্তু পেট ভৰা বস্তু একো নাই খোৱা বিৰাট ভোক লাগি আছে কৈছোঁ এই লাইফটোত মানে তেনেকুৱা হৈ যায় ৰাতি ভাত খোৱাটো খুব কমে ভাত ৰুটি খাই ৰাতি ড্ৰাইভাৰে কিন্তু তেতিয়া আৰু নাযায় গাড়ীখন ৰখাই লয় তাতে শুই দিয়ে আৰু কিন্তু আমি ৰাতি আহিব লগা আছিল কাৰণে আমি খাই নাহিলোঁ আৰু এতিয়া এনেকুৱা ভোক লাগি আছে আপোনালোকক কৈছোঁ আৰু এতিয়া আৰু অলপ সময় পিছত 24 ঘণ্টাই হ'ব নোখোৱাকৈ থকা গতিকে কিবা এটা খাই লওঁ লাইটকৈ খাম এতিয়া কাৰণ আমি মেইন খানাটো দুপৰীয়া খানাটো ইয়াত বনাই খাম আহি পেলাই গতিকে গৈ খাই লওঁ দি আছোঁ বদমাছি এইখিনি জেগাৰ নাম চেংমৰা ইয়াত আমি পৰঠা খাব আহিছিলোঁ ভোক লাগি আছিলে আপোনালোকক কৈছোঁৱে আৰু এইখিনি জিতু গগৈ কাষতে দোকানখন মাত দিলে ভিডিঅ' চাই বোলে আৰু এইফালে এই দাদাজন একদম খেদি আহিছে সেইখিনিৰ পৰা মই দেখিলোঁ এইফালে মেক্সিমখন পৰা নামিলে মই চিনি পোৱা নাছিলোঁ দেখি কিনে মই হয় না নহয় সুধিম বুলি আহিলোঁ আহি কিনে বুজা হয় লগ পাই ভাল লাগিল ইয়াত এঘণ্টামান এনেই ৰখিম তোমাৰ ভিডিঅ' পাই ভাল লাগে কোনকেইটা চাইছা হাতীকেইটা চাইছা নে মই আকৌ গাড়ীৰো কেইটামান গাড়ী
দুটাটো মোৰ লাইফষ্টাইল দুটা নাই লগ পাম আকৌ তেনেকৈ ক'ব লাগে নেকি এইজনী বাইদেৱে আমাক ৰুটি পৰঠা খুৱাইছে ইয়াত পৰঠা খুৱাইছে এনেকুৱা লক্ষী কাষ্টমাৰ আহিছো দেখিছে ৰাতিপুৱাই পুৱাই আহিম আহিম চেংমৰা ন গহপুৰ চেংমৰা আহিম 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 আৰু আমি তাৰ পৰা আহিলো আহি এতিয়া খালী গাড়ী আছো বেয়া নাপাব বিৰাট গৰম সেইকাৰণে আমি ৰ'দটো নপৰাকৈ আগতে ব্লেংকেটখনকে দি থৈছে যাতে ৰ'দটো ইয়ালৈ নাহে আৰু এতিয়া অলপ গাড়ীতে আমি ৰেষ্ট ল'ম শুম অলপ কাৰণ আকৌ ৰাতি যিহেতু যাবই লাগিব আৰু শুই মেলি অলপ লাহেকৈ আমি খানাৰ আয়োজনো কৰিব লাগিব বিৰাট ধুনীয়া লাগে খালি ইয়াত বহি বৰ ধুনীয়া বতাহটো আহি আছে খালি ৰ'দটোৰ কাৰণে এইখন দি ল'ব লগা হৈছে গ্লাছত আৰু এইটো এটা পুৰা বেডৰুম হৈ গ'ল আৰু এতিয়া ইয়াত ৰাজ যিয়ে চলাই এইখন গাড়ী এইটো পুৰা ভিউ গতিকে অলপমান ৰেষ্ট লৈ লওঁ শুই চুই লৈ লওঁ এয়া ফেন চেন আছে লাগিলে এয়া বিৰাট ধুনীয়া এতিয়া শুই লওঁ অলপ কি নাম তোমাৰ দীপলিনা 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 নেকি তোমাৰ নাম আমি চাউল বিচাৰি ঘূৰি আছো চেংমৰাত আকৌ এবাৰ চেংমৰালৈ আহিলো চাউল পোৱা নাই জিৰা ৰাইচ পোৱা নাই এইখনত কিবা আছিলে আইজং হ'লেও চলি যাব টানত এইটো কৈলাশ দেই ইয়াকো লগ পালো অলপ আগত তেতিয়া দেখুওৱা নাছিলো চব আমাৰ ভিডিঅ' চোৱা মানুহবিলাক এতিয়া চাউলটো হ'লে আমি ভাতটো বনাই খাব পাৰোঁ মাংস চাংস লৈ ল'লো শাওণ মাহত আকৌ ই আৰু বিকাশে নাখায় মোৰ কাৰণে মাংস আনিলোঁ কিন্তু এতিয়া বাকী চাউলটোৱে নাই নহয় কিহে খাম মোক ভালকৈ এবাৰ নমস্কাৰ কৰি লচোন একদম স্মৰণ কৰি ল চাউল পাই যাবি দাদা চাউল আছে জিৰা ৰাইচ হ'ব নেকি জিৰা ৰাইচ হ'ব অনলি আইজং কিবা সোণা শক্তি বা এনেকুৱা নাই আইজঙে লৈ লওঁ উপায় নাই আজি আৰু খাব লাগিব নহ'লে লঘোণ পৰিব লাগিব দিয়ক আইজঙে নিয়ক কিমান ল'বি 1 কেজি আজিতো গ'লেই হ'ল কালি আকৌ জিৰা কিনি ল'ম দিয়ক আইজঙকে 1 কেজি দিয়ক আমি চাউল তাউল কিনি পুৰা যিটোৰ দোকানত মই বহি আছোঁ পুৰা দোকানী হয় মই বিক্ৰী কৰিম এতিয়া বস্তু পইচাকেইটা মই লৈ যাম খালি লৈ যাবা ইমান গৰম বাকী বজাৰ পাতি কৰি আছে মছলা পাতি লৈ আছে সেইখিনি হ'লে আমি আকৌ গাড়ীৰ ওচৰত গৈ খানা বনাম খাম দেৰি হ'বই বাৰু এতিয়া তখন 3টাই বাজিব আৰু আমি এতিয়া ই ৰিক্সা লৈছোঁ চেংমৰাৰ পৰা গহপুৰ চেংমৰা না গহপুৰে পৰে আৰু এইটো কৈলাশ আছে আমাৰ লগত পুৰা ই আমাৰ লগত এতিয়া হাতত ৰজনীগন্ধা আছে বেয়া নাপাওঁ কিন্তু মই নাখাওঁ উৎখাই খাই আমি পুৰা বজাৰ চজাৰ ৰেডি আমি ৰিক্সাত গৈ আছোঁ আৰু কৈলাশো আমাৰ লগত ট্ৰাকতে খানা খাব এতিয়া ট্ৰাকত মানে কি আৰু ট্ৰাকৰ তলত আমি যেনেকৈ বনাওঁ এতিয়া আমাৰ খানা চানা বনিব বিৰাট মজা হ'ব কিন্তু গধূলিয়ে হ'ব দেখোন এতিয়া 4 বাজি গ'লেই য'ত নেকি দুপৰীয়া ভাত আমি 2টাত খাব লাগিছিলে ফাৰ্ষ্ট টাইম জিমি লগত ভাত খাম ফাৰ্ষ্ট টাইম খাম জিমি লগত ভাত আকৌ ট্ৰাকত তলত বুলি কৈছে মই নাজানো ক'ত কি মোৰ লগত অলপ এক্সপেৰিমেণ্টেলে হ'ব বস্তুবিলাক বাকী ভাল লাগিলে জিমিক লগ পাই আমি খানাটো ধুনীয়াকৈ বনাওঁ গৈ খাওঁ ৰাস্তা মানুহ আমাৰ হিচাপ নাই কোনোবাখিনি সময় আমি মেক্সিমত যাম কোনোবাখিনি ই ৰিক্সাত যাম কোনোবাখিনি খোজকাঢ়ি যাম কোনোবাখিনি ট্ৰাকত যাম কোনোবাখিনি হাতীত যাম ৰাস্তাত য'তে লগ পাওঁ মাত দিব খালে ই আৰু বিকাশ মানে শাওণ মাহ পালি আছে মোৰ কাৰণে অকল মাংস বনাব কিন্তু এতিয়া কৈলাশ আহিলে গতিকে আমি দুটাই খাব পাৰিম মই অকলে খাব নালাগে আমি কৈলাশক অলপ টাইম ৰাখিছোঁ আমাৰ বিকাশ এই গাড়ীখন আমাৰ ট্ৰাকখন আহি পাইছোঁ ই আছে ইয়াক অলপ ভয় লগা মানে ই অলপ ডকাইত টাইপ হৈ যোৱা তুমি ডকাইত টাইপ হৈ যোৱা তাক দম দিয়া কি আছে দে তলত কেমেৰা মোবাইল পইচা পাতি কি আছে দে পুৰা পুৰা খোলাচোন পুৰা দম দিয়া ভাই ভাই তোৰ কামে তোৰ ক'ত কি আছে দে তোৰ লগত হাঁহি নাথাকিবা মোবাইল পইচা কি আছে দে হাঁহি নাথাকিবা বেগে দে মই এইবোৰ নাজানো গিৰি আছে দে বেগে দে তাৰপৰা মাৰিম এতিয়া কাটিম কাটে কাবি একো নাখাওঁ কুৰকুৰি নাখাওঁ পইচা কি আছে দে পইচা মাল কি আছে তোৰ লগত পইচা দে আরে পয়সা দে মোক তোর লগত মোক কি মেটার আছে হ্যাঁ মোক পয়সা দে খালি আরে ফোন দে ফোন তে গুলিয়া দিও কি হবো আর উপায় নাই পুলিশের মুখে দে কাম এই দেখিলে কি বলে মোক ই দেখিলে ই বম ভয় খাইছে ই অকলে আছে গাড়ীত ই বম ভয় খাইছে আজি মাল দেখে মোক দিছে মাল উলিয়াই দিছে এইটোকে লৈ যাও বলে দাদা কুৰকুৰি খাব নেকি বোলে ৰাইচ ই এনে মুখৰে দমত চলি থাকে আজি আৰু দম বাহিৰ হৈ গ'ল ইয়া দাদা মই মোবাইলটো চাৰ্জ দিলোঁ আমি খানাৰ আয়োজন কৰোঁ ই পুৰা চাউল ধুই আছে আৰু আমাৰ গাড়ী কাষতে পুৰা খানা ইন্তজাম হৈ গৈছে এনেকৈ
বিৰাট ধুনীয়া আৰু এইফালে পেট্ৰল পাম্প আছে পুৰা ধুনীয়া আৰু পৰিৱেশ গাড়ী কাষতে মোৰ মাংসটো বনাই আছে মানে মোৰ মাংস বুলি এইকাৰণে কৈছো শাওনৰ মাহত ইহঁতে নাখায় ঐ ৰাজ শাওনৰ মাহত মাছ মাংস নাখাও মোৰ কাৰণে বনাইছ বনালেতো পাপ নালাগে একো পাপ নাই বনাই দিয়া আৰু কিবা পাপ আছে নেকি ইহঁতে দাইল খাব ইহঁতে দাইল খাব আৰু মোৰ লগত অকলে মই ইমানখিনি মাংস খোৱাটো সম্ভৱ নহয় মোৰ স্বাস্থ্যটো সাপেক্ষে সেইকাৰণে মই আনিছো কৈলাশে খাব মোৰ লগত ই আছে ই দুপৰীয়া 2টা বজাৰ পৰা আছে আমাৰ লগত এইটো পেট্ৰল পাম্পটো কাৰ বুলি ক'লা এইটো পেট্ৰল পাম্প আছে আমাৰ গহপুৰ আমাৰ বিধায়ক ডাঙৰীয়া উৎপল বৰুৱাৰ হয় তেওঁ এমএলএ হয় মানে এমএলএ হয় আচ্ছা আমি এমএলএ পেট্ৰল পাম্পতে আমি দিনভৰ থাকিলো আৰু তেওঁৰ পেট্ৰল পাম্পতে এতিয়া খাম আৰু কৈলাশো আমাৰ লগত খাব গাইজ এইটো মাংসৰ পিচ নহয় এইটো এটা নহৰু এইটো কোনো লেগ পিচ নহয় এই গোটেইটো এটা নহৰু ইহঁতে কি গোট নহৰু দিছে নাজানো এতিয়া খানাটো খাই লওঁ ধুনীয়াকৈ গাইজ আমাৰ খানা পিনা খোৱা হৈ গ'ল ইয়াতে আৰু অলপমান আগতে বলবমৰ গাড়ী এখন আহিছে আজি সোমবাৰ কিন্তু মোৰ মনৰ পৰা মই এটা কথা কওঁ মই ভগৱানক বিৰাট ভাল পাওঁ শিৱক বিৰাট ভাল পাওঁ কিন্তু সঁচাকৈ যদি তুমি ভগৱানক বিচাৰিছা তুমি একদম হাবিৰ মাজত গুচি যোৱা পাহাৰৰ ওপৰত গুচি যোৱা মনে মনে ধ্যান কৰা পাবা কিন্তু এনেকৈ হুলস্থুল কৰিলে ভগৱান পলাবহে ভগৱান নাহে এইটো মানে একদম হুলস্থুল একদম ভোজপুৰী গান ডিজে মিক্স লগাই ভগৱানক তেনেকৈ নোপোৱা বলবম ঠিকে আছে মই বলবমৰ এগেইনষ্ট কৰা নাই বলবম পালা তোমালোকে বলবমৰ নামত তোমালোকে গা পা ধোৱা ৰাতি নদীত গৈ এনেকৈ বলবম পালা কিন্তু তোমালোকে একদম চাইলেঞ্চটো হৃদয়ংগম কৰাচোন এনেকৈ হুলস্থুল কৰি ৰাস্তাৰে গাড়ী চলাই গ'লে হুলস্থুল কৰি উকিয়াই এনেকৈ গ'লে ভগৱানক নাপায় কিন্তু তই কৈ এইটো ভগৱানক পোৱা গান কোনটো এংগলত এইটো ভগৱানক পোৱা গান হ'ল তই ক এতিয়া আমাৰ খানা পিনা হৈ গ'ল ইয়াত খোৱা বাচন পাতি চব হেৰি হৈছে অ'কে ফেনখন 1 মিনিটৰ কাৰণে বন্ধ কৰিছোঁ আমি এতিয়া শুই আছোঁ উপায় নাই আমি যাম বুলি ভাবিছিলোঁ লখিমপুৰলৈ কিন্তু আমাৰ ড্ৰাইভাৰটো মানে লাল কাল ই যিহেতু শুই আছে গতিকে আমি আৰু আজি শুইয়ে দিওঁ বুলি ভাবিছোঁ আৰু লখিমপুৰ যোৱা চাগে আজি নহ'ব